নমস্কাৰ বন্ধুসকল আপোনালোকৰ কাৰণে ভাল খবৰ এটা লৈ আহিছোঁ আপোনালোকে যদি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যন আহি গৈছে এই অফিচিয়েল নটিফিকেশ্যনটো অহা 5 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু খুব কম সময়ৰ কাৰণে এই এপ্লিকেশ্যনটো এপ্লাই কৰিব পাৰিব অহা 25 তাৰিখ 11 মাহ 2022 চনলৈকে এই ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰপিছত এই আপোনালোকে যদি এই পোষ্টটো এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে ডিছক্ৰিপশ্যনত যিটো লিংক দিয়া হৈছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে এইটো পেজত আহি যাব আৰু ইয়াত ক্লিক কৰি আপোনালোকে এই অনলাইন এপ্লাইটত এই অফিচিয়েল ৱেবছাইটত ক্লিক কৰি বা এপ্লিকেশ্যন ফৰ্মত ইয়াত লিংকটো আহি যাব ইয়াত ক্লিক কৰি আপোনালোকে এইটো পেজত আহি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰপাছত ইয়াত ক্লজিং ডেট দিয়া হৈছে অহা 25 তাৰিখ 11 মাহ 2022 চনলৈকে এজ লিমিটসমূহ দিয়া হৈছে আৰু ইয়াত কি এইটো পোষ্টত এপ্লাই কৰিবলৈ কি কোৱালিফিকেশ্যন লাগিব সেই কোৱালিফিকেশ্যনসমূহ ইয়াত দিয়া হৈছে গতিকে যদি আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে ডিছক্ৰিপশ্যনত গৈ আপোনালোকে এটা লিংক দিয়া আছে ফৰ্ম ফিল আপ বুলি এই লিংকটো ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ফৰ্ম ফিল আপ কৰিব পাৰিব গতিকে ধন্যবাদ